हे गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে সুস্থ আছে আৰু এবাৰ আপোনালোকৰ পূজা ভালে কুশলে গৈছে আজি আপোনালোকক পুনৰ এবাৰ মই এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো এতিয়া মই ৰেডি হৈ আছো মাহঁতৰ ঘৰলৈ যাবলৈ মাহঁতৰ ঘৰলৈ কিয় যাবলৈ লৈছো এতিয়া নকওঁ ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়া গম পাব মই মাহঁতৰ ঘৰলৈ কিয় গৈছো তেন্তে বলক এতিয়া মাহঁতৰ ঘৰলৈ গৈ থাকো A few moments later. এয়া মই মাহঁতৰ ঘৰ পালোহি আপোনালোকক কৈছিলোঁ যে মই মাহঁতৰ ঘৰৰ পৰা ক'ম যে আপোনালোকক মই ইয়ালৈ কেলৈ আহিছোঁ আজি হৈছে 4 অক্টোবৰ মানে মোৰ ভাইটিৰ বাৰ্থডে সেইকাৰণে ইয়ালৈ আহিলোঁ একেবাৰে ইয়াত বাৰ্থডে খাই মেলি গধূলি পূজা চাবলৈ যাম আৰু A few hours later. এতিয়া মাহঁতৰ ঘৰত বাৰ্থডে খাই মেলি পূজা চাবলৈ যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰত ভিডিঅ' কৰিবলৈ নহ'ল বেছি কাৰণ কাৰেণ্টটো আজি যিহে দিগদাৰ দি আছিলে সেইবাবে তাত ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ এতিয়া ৰখি আছোঁ গাড়ীলৈ বুলি কাৰণ বাইক বা স্কুটিত নাযাওঁ যিহে ভিৰ সেইবাবে গাড়ীতে যাম এতিয়া পাই গ'লোহি থানা চাৰিআলি অলপ দেৰি ৰখি লৈছোঁ মানে মানুহবোৰ চায়ো ভাল লাগে ন চাওকচোন কিমান দিন মানুহ চবফালে এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়ৰ মাৰবাৰপতি পূজালৈ এই পূজাখন টোটেলি মানে বাঁহেৰে বনাইছে চাওক কিমান ধুনীয়াকৈ মানে যোনে কাম লাগিছে সিহঁতলোকে মানে ইয়াত বহুত কষ্ট কৰিছে বাঁহেৰে ইমান ধুনীয়াকৈ মানে ভালদৰে কামবোৰ কৰি গৈছে আৰু ইয়াৰ ভিতৰলৈ নোসোমাইগৈ কাৰণ যিহে ভিৰ দেখিছে চবফালে ইমান ভিৰ ভিতৰত নোসোমাইগৈ আৰু এতিয়া আমি আহিলোঁ মিউনিচিপালিটি পূজাখনলৈ বুলি এই পূজাখনো সঁচাকৈ বহুত ধুনীয়াকৈ পাতিছে মানে চৰাই চিৰিকটিৰ থিম আছে ইয়াত টেকেলিৰ থিম আছে বহুত ধুনীয়াকৈ পাতিছে মানে আপোনাক যদি কোনোবাই সোধে নহয় কোনখন পূজা বেছি ভাল লাগিলে চাই বুলি আপুনি মানে কনফিউজ হৈ যাব প্ৰতিখন পূজা ইমানেই ধুনীয়াকৈ পাতিছে মিউনিচিপালিটিত পূজা চাই মেলি আহি এতিয়া আমি আহিছোঁ যোনখন পূজা পাতিছে আপোনালোকৰ গ্ৰেহেম বজাৰ মিত্ৰ সংঘৰ ফালৰ পৰা এইখন পূজা বহুত ধুনীয়া হৈছে বাতৰিটো দেখিছেই চাগে এইখন পূজা পাতিছে আপোনালোকৰ খেতিৰ ওপৰত থিমটো ৰাখিকে মানে খেতিত কি ব্যৱহাৰ কৰা হয় সেইবোৰে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব যে মানে কি আছে পূজাখনৰ ভিতৰত আপোনালোকক মই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক যে মই কৈছিলোঁ টোটেলি থিমটো খেতিৰ ওপৰত হৈছে এইফালে চাওক মানে খেতিয়কে যে যি ব্যৱহাৰ কৰে কোৰ সেইবোৰ সকলোবোৰ দেখুৱাব চেষ্টা কৰিছে ইয়াত আৰু এইবোৰ চাওক সেইফালেতো আপোনালোকক দেখুৱালৈ কোৰবোৰ কেনেকৈ ৰাখিছে আৰু এইফালে ভিতৰৰ ফালে দিছে কাঁচি খুৰপি মানে খেতিত যি ব্যৱহাৰ হয় সেইবোৰ সকলোবোৰ দেখুৱাব চেষ্টা কৰিছে ইয়াত কাৰি যিহে ভাগৰ লাগিছে সেইবাবে আইচক্ৰীম এটা লৈ লৈছোঁ এই গ্ৰেহেম বজাৰৰ তাত পূজা চাই মেলি এইফালে খলিয়ামাৰি ফালে ওলাই দিলোঁ খলিয়ামাৰি ফালেও এখন ধুনীয়া পূজা পাতিছে চাওক দেৱীগৰাকীক মানে টোটেলি মুগাৰ কাপোৰ পিন্ধুৱাইছে ইয়াত প্ৰতিবাৰে মুগাৰ সেনেকুৱা ধৰণে পিন্ধায় দেখি ভাল লাগে ইয়াত পূজাখন এতিয়া গৈ আছোঁ ঘৰলৈ বহুতেই ভাগৰ লাগিছে খোজকাঢ়ি ভৰি বিষাই গৈছে কেতিয়া ঘৰ পাওঁ সেনেকুৱা লাগি গৈছেগৈ আৰু গাড়ীয়ে হওক যে মানুহে হওক কিমান ভিৰ লাগিছে চাওক এইফালে থানা চাৰিআলিত চাওক কিমান মানুহৰ ভিৰ চবফালে মানে মানুহ এইফালে এতিয়া ৰখি আছোঁ ইয়াত বহুতেই ভাগৰ লাগিছে ভাবিছোঁ অলপ দেৰি বহি লওঁ থানা চাৰিআলিৰ পৰা এপেট নুঠোঁ কাৰণ ইয়াৰ পৰা উঠিলে একেটাই হ'ব তাৰ প্ৰতি খোজকাঢ়ি যোৱাই ভাল কাৰণ ৰখি যাব লাগিব যিহে ভিৰ সেইবাবে মই এতিয়া চকীডিঙলৈকে যাম চকীডিঙৰ পৰা এপেট উঠিম আৰু বহি মেলি ল'লোঁ এতিয়া গৈ আছোঁ চকীডিঙলৈকে খোজকাঢ়ি যাম তাৰপিছত এপেট উঠিম আৰু এই মন্দিৰটো চাওক কিমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে ভাল লাগিছে কিবা এটা
মানে গোটেই ডিব্ৰুগড়খন পূজা চাই মেলি এইডোখৰহে যি অলপ মানে খালী খালী লাগিছে আৰু খোজকেইটা কাঢ়িও ভাল লাগিছে ধৰক খালী খালীকৈ ইবোৰ মানে যিমানখিনি ঘূৰি আহিলে ইমানেই ভিৰ অভাৰব্ৰিজখন পাৰ হৈ তলত যোনখিনি দোকান থাকে প্ৰতিবাৰে মই এই দোকানখিনি মানে দেখি ইমানেই ভাল লাগে ইয়াত খেলা বস্তুৱে হওক চাহ ফুলেই হওক সকলো বস্তুৱে মোৰ বহুত ধুনীয়া লাগে দেখিকে মানে চব বস্তু লৈ লওঁ সেনেকুৱা ধৰণে লাগে খালি নোৱাৰোঁ আৰু ল'বলৈ এতিয়া ৰখিছোঁ এইখন দোকানত মানে পোৰ কাৰণে কিবা এটা লৈ লওঁ বুলি নিয়ৰক দিয়া হ'ল প্ৰথম পূজা দিনাখনে তাক দিলোঁ সেইকাৰণে তাই আমনি কৰি আছে মোক বোলে একো এটা নিদিয়া তাইৰ কাৰণে সেইবাবে কিবা এটা লৈ লৈছোঁ পুলে কিবা এটা লৈ মেলি এতিয়া খোজকাঢ়ি গৈ আছোঁ এইটো ঢলো দেখিছে কিখন যে কৰি থাকে ই নহয় মানে গোটেই ৰাস্তা হহুৱাই আহি আছে আৰু আজি ৰুমলৈ যোৱা নহ'ল আৰু এতিয়া মাহঁতৰ ৰুমলৈকে আহিলোঁ কাৰণ ভাবিছিলোঁ ৰুমলৈ যাম বুলি কিন্তু ই আকৌ মাহঁতৰ ৰুমতে চাবিটো পাহৰি থৈ গ'ল এতিয়া সময়ো 12টামান বাজিল সেইকাৰণে ভাবিছোঁ কি মাহঁতৰ ঘৰতে আজি থাকি যাওঁ চাবিটো খুলি আছে চাবিটো খুলিব নোৱাৰো নেকি দে ধৰ এই বস্তুটো মই ঝটকা মাৰি দিব উল্টা ফালে আছে পাই গ'লে সেই ৰুম এতিয়া অলপ দেৰি বহি দিছোঁ কাৰণ বহুত ভাগৰ লাগিছে আজি বহুত দিনৰ মূৰত ইমান খোজ কঢ়া হৈছে ধৰিলে ভাগৰ লাগিলে নাই আজি কিমান আজি বহুত দিনৰ মূৰত ইমান খোজ কঢ়া হ'ল ন তাৰো বহুত ভাগৰ লাগিছে বোলে মইতো ক'বই নালাগে মানে কি ক'ম আৰু আজি কিমান টোটেলি এবছৰে হ'ল চাগে যোৱা বছৰে মানে এনেকৈ খোজ কঢ়া হৈছিলে আকৌ আজি প্ৰত্যেক পূজাতে এনেকৈ খোজ কঢ়া হয় এনেই খোজ কঢ়া নহয় বাৰু ইমান তাৰপিছত ভাবিছোঁ কি আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ কাৰণ মানুহৰ যিহে ভিৰ আছিলে সেইবাবে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই ভিডিঅ'টো এণ্ড কৰাৰ পিছত আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তাৰ বাবে বেয়া নাপাব আজি হৈছে 10 অক্টোবৰ মানে আজি মোৰ এনাই বাৰ্থডে ভাবিছোঁ কি আজি ভিডিঅ'টো মানে ইয়াতে এড কৰি দিম বুলি কাৰণ সৰু ক্লিপছ হয় তাৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ আৰু ইয়াৰ লগতে এড কৰি দিম আৰু মই এইখিনি ভিডিঅ' দিবলৈ পৰা নাছিলোঁ কাৰণ মোৰ অলপ গাটো বেয়া আছিলে সেইবাবে ভিডিঅ'টোত মানে এনেই অলপ সৰু ক্লিপছ এটা আছে আৰু এনাই বাৰ্থডে মানে কেনেকৈ আমি চেলিব্ৰেট কৰিলোঁ সেইখিনিয়ে তেন্তে ভাবিছোঁ আপোনালোকে চাই ভাল পাব আৰু বেয়া নাপাব ইয়াত এড কৰি দিয়াৰ বাবে আজি এনাইৰ বাৰ্থডে স্পেচিয়েল হৈছে মাৰ হাতৰ পোলাও খাই সঁচাকৈ মোৰ বহুতেই ভাল লাগে এইফালে পোলাও ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে এইফালে পোলাও লগত বনাইছে চিকেন কাৰী আৰু কিবা কিবি বনাইছে মই নাখাওঁ মই অকল এই দুটাই খাম